দাদা শুনকচোন। মোক মাতিছে নেকি? হয়, কওকচোন কিয় মাতিছে? মানে এইখন গাঁৱত মই নতুনকৈ আহিছোঁ, একো চিনি নাপাওঁ। শান্তিপুৰ গাঁওখন কোনপিনে আছে কৈ দিব পাৰিব নেকি? শান্তিপুৰ গাঁও দেখিছে নেকি? ময়ো সেইখন গাঁৱৰে হয়। ইয়াৰ পৰা অকণমান গ'লে আমাৰ গাঁওখন পায়। ধন্যবাদ দেই। পিছে কিয় বা আহিলে আমাৰ গাঁৱত জানিব পাৰিম নেকি? অঁ, মই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত চাকৰি কৰোঁ। শুনিছোঁ এইখন গাঁৱত খেতি বাতি বৰ চহকী, সেয়ে মোক ডিপাৰ্টমেণ্টৰ পৰা ইয়ালৈ পঠাইছে। হয় নেকি? ভাল লাগিল কথাটো জানি। এতিয়া মই গৈ থাকোঁ দিয়ক, মানে মোৰ এটা কাম আছে, পিছত লগ পাম। নিৰ্মালী, চাহকাপ লৈ আহিবাচোন। বৌ, দাদাই চাহ খাই বোলে তোমাক লৈ যাব কৈছে। দেখাই নেকি কিবা কৰি আছো? পইচাবোৰ লোৱা টাইমত ক'ব অহা নাই, এতিয়া যে চাহকাপৰ কথা ক'ব আহিছা। নিজে দিয়া গৈ যোৱা। দাদা, চাহ ল। নিৰ্মালী ক'ত? বৌ কাম কৰি আছে, সেইকাৰণে মই লৈ আহিলোঁ। মই বনোৱা চাহকাপ তুমি লৈ আহিলা। তুমি মোৰ কথা লগাই লগাই দাদাৰ পৰা পইচা লুটিবলৈ এইবোৰ কৰি আছা। বৌ, এতিয়া বৌ বৌ চলাই থাকিব নালাগে, যোৱা ভিতৰলৈ যোৱা। ছাৰলৈ কল কৰিব লাগিছিলে। মইতো চুইচপে হ'ল নহয়। লাইটে ৰদালিৰ কাচু প্ৰতিবাৰ খৰতাহে শুনকচোন। আৰে কি হ'ল? আকাশ কুসুম তুমি দূৰণিৰ তৰা। কিহে ডেকা ল'ৰা? ক'ত ঘৰ? ইয়াত নতুন যেন লাগিছে, ক'ৰ পৰা আহিছা? এইখন গাঁৱত কিবা এটা কামত আহিছোঁ। আচ্ছা ঠিক আছে, লগ পাই দেখিম। এইখন গাঁৱৰ মই মৌজাদাৰ। মৌজাৰ অৰিজিনেল কামখিনি মই কৰোঁ আৰু ডুপ্লিকেটখিনি বছে কৰে। চুপ! সি মানে তেনেকুৱাই, সৰু ল'ৰা আছে। ঠিক আছে দিয়ক, পিছত লগ পাম, গৈ থাকোঁ। অঁ মা, কোৱা। অঁ মা, মই ইয়াত একেবাৰে ঠিকেই আছোঁ। তুমি দৰৱ পাতি খাই আছো নাই সময়মতে? সময়মতে দৰৱ পাতি খাই থাকিবা, নিজৰ অলপ কেয়াৰ ল'বা। ঠিক আছে মা, এতিয়া ৰাখিছোঁ। মাকৰ কিমান চিন্তা হয় ন, যেতিয়া সন্তান ঘৰৰ পৰা ওলাই আহে। সন্তান যিমানে ডাঙৰ নহওক কিয়, মাকৰ তুলনাততো সেই কলাত থকা কেঁচুৱাটিৰ দৰেই হয়। একেবাৰে ঠিকে কৈছা। পিছে তুমি তোমাৰ মাক চিনাকি কৰি নিদিলা যে মোৰ লগত? আচলতে মা দেউতা সৰুতে ঢুকাইছে, তেতিয়াৰ পৰা অকলে আছোঁ। চৰি, মই গম পোৱা নাছিলোঁ। একো নাই। আৰে ময়ূৰী, কি চাই আছ? আজি হিয়া আহিব, তাইলৈ বাট চাই আছোঁ। এতিয়ালৈ আহিয়েই পোৱা নাইচোন। যাচোন, তই অলপ আগবাঢ়ি যা। তুমি সেইদিনা মোক দেখি পলাইছিলা কিয়? এনেই। তাই মোক দেখি পলাই কিয়? আচলতে তাই কিছুমান মানুহে জীৱনটো বৰবাদ কৰিছে, তেতিয়াৰ পৰা তাই মানুহৰ পৰা দূৰে দূৰে থাকে। আৰে আহা। অঁ কৈছোঁ। দুবৰিৰ দলি
সঁচা পাৰি বাটে বাটে শেৱালি সিঁচি পদূলি গৰকি তুমি শৰতা নিবা। মজুদাৰ ঘৰত আছেনে? দাদা ঘৰত নাই, অলপ ওলাই গৈছে। আহি পাবৰ সময় হৈছে, আপুনি অলপ বহকচোন। ঠিক আছে, এগিলাছ পানী দিবচোন। আধা সজা খেতেলিৰ জাতি থুপি থুপি তৰালি সিঁচি। থেংক ইউ। কি ডেকা ল'ৰা আহিছা? অঁ, পিছে আপুনি ক'ৰবাত গৈছিল নেকি? অঁ, মই অকণমান ওলাই গৈছিলোঁ। জানাইচোন আজিকালি বোৱাৰীৰ কথা, হাজাৰ কাপোৰ থাকিলেও এযোৰো নাই বুলিয়ে কয়। আৰু কাপোৰ কিনিম বুলি কৈ পাৰ্লাৰত সোমাই, বুজিছা? নিৰ্মালী, চাহকাপ লৈ আহিবাচোন। পিছে দাদা মোক কিয় মাতিছিল কওকচোন, মোৰ অকণমান কাম আছে। প্ৰথমতে মোৰ ককা, তাৰপিছত দেউতা আৰু এতিয়া মই এই মৌজাখন চলাই আছোঁ। শুনিব পাইছোঁ তুমি বোলে আমাৰ গাঁৱৰ খেতিয়কসকলক বিনামূলীয়া বীজ প্ৰদান কৰিবা। মোৰ সামৰ্থ্য অনুযায়ী যিমান পাৰোঁ এইখন গাঁৱৰ কিছুমান কৃষক মই বীজ যোগান ধৰিম বুলি ভাবিছোঁ। শুনা, এইখন গাঁৱৰ মই মৌজাদাৰ হিচাপে আমাৰ গাঁৱৰ খেতিয়কসকলক মই বীজ প্ৰদান কৰোঁ। তাৰ বাবদ আপুনি দুখীয়া কৃষকসকলক অত্যাচাৰ কৰি পইচা আদায় কৰি আছে। আপুনি মজাদাৰী কৰি থকা নাই, গুণ্ডাগিৰি কৰি আছে। চাহটো খাই যাওক। গুণ্ডাগিৰি চাহ কেৱল গুণ্ডাই খাব, মই নহয়। হৈ বহুত সময় ৰ'লে নেকি? কিয় আহিছ? নালাগিছিল আহিব। ঘৰলৈ আহিব 2 দিন হ'ল, এবাৰ লগ কৰিছ, আজি আহিছ, তাকো ইমান দেৰি কি? থাক তই। হৈ পাগলি, অভিমানবোৰ অলপ কমকৈ কৰিবিচোন। তই ইমান অভিমান কৰিলে মৰমবোৰ বেছিকৈ জাগিব। আৰু তইতো জানই, ঘৰৰ পথাৰৰ সকলো কামেই মই কৰিব লাগে। চৰি, আজিৰ পৰা কাণত ধৰিছোঁ, সেনেকুৱা ফল কেতিয়াও নকৰোঁ। হ'ব দে পাগল, এতিয়া ব'ল অলপ গাঁওখন ফুৰোঁ। লমালমে কৈ লাগে কলিজাত চেনেহৰে ডালিম মইনা তোমালৈ। লমালমে কৈ লাগে কলিজাত চেনেহৰে ডালিম মইনা তোমালৈ। নীলাজি সময়ৰে গান গাবলৈ। বাছ সেইজনী মোৰ ভনীয়েক হিয়া যেন লাগিছে। আৰু লগত সেইটো কোন? কোন হ'ব আৰু? বিটু? হয় নেকি? ব'ল তেনেহ'লে, এনেই ইমান গৰম, অলপ জুই লগাই থৈ আহোঁ। ব'ল এতিয়া গৈ থাকোঁ, বহুত পলম হ'ল। হিয়া, গুৱাহাটীৰ পৰা কেতিয়া আহিলা? হ'ল 2 দিনমান। হিয়া, ব'ল ইয়াৰ পৰা আমি যাই থাকোঁ। শুনা হিয়া, আজিকালি দিনকাল ভাল নহয়, আৰু এনেকৈ ওলাই নাহিবা, নহ'লে তোমাক হাঁহিব কলংকিত বায়েৰাৰ মৰমৰ ভনী বুলি, বুজিছা নহয়? কেনে দিলোঁ? ফালি দিছে। ব'ল। ঐ শুন, মানুহৰ মাজতে ভদ্ৰতাৰ মুখখন লৈ আৰু বেছি জীয়াই থাকিব নোৱাৰিবি। সকলোৱে গম পাব যে তই বলাৎকাৰী। দুবাহুত শক্তি সমানে আছে, তোৰ হাত দীঘল আৰু মোৰ চুটি। হয়, ব'ল।
আৰে ভণ্টি কিয় কান্দি আছ আৰে কিয় কান্দি আছ কচোন ক কি হ'ল বা তই এইখন সমাজত কেনেকৈ থাক য'ত তোক সকলোৱে ঘৃণাৰ চকুৰে চায় য'ত নেকি তোক সকলোৱে কলংকিত বুলিও কয় পাৰিব লাগিব ভণ্টি এইখন সমাজত চলিবলৈ হ'লে নিজকে জ্বলাই জ্বলাই চলিব লাগিব আমি যে ছোৱালী সেইকাৰণে সকলোবোৰ বদনামে আমি সহ্য কৰিব লাগিব বিটু ক'লৈ যোৱা ময়ূৰীহঁতৰ ঘৰত যাম যোৱা যদি বলা ব'লা বা তই পাহৰি কিয় গৈছ দুৰ্গা এগৰাকী নাৰীয়ে আছিল হিয়া হু হিয়া বিটু আহিছে চাগে ভিতৰলৈ আহ চা ময়ূৰী তোৰ লগত যি হৈছিল সকলোবোৰ ভুল হৈছিল আৰু তাত যে তোৰ অকণো ভুল নাই আমি সকলোৱে জানো তহঁতে বুজিলে কি হ'ব এইখন সমাজত আমাৰ কথা কোনেও শুনিব নোখোজে মা দেউতা নোহোৱাৰে পৰা আমাৰ সকলোৱে কেৱল সুবিধাহে ল'ব খোজে আচলতে হৈছিল কি তোমালোকে মোক একো নোকোৱা কিয় আচলতে ময়ূৰীৰ জীৱনত বহুত এটা ডাঙৰ ঘটনা ঘটিছিল তোমাৰ পৰা বহুদিনে লুকাই ৰাখিছিলোঁ শুনা ময়ূৰী এইখন পৃথিৱীত তুমি কাৰো বাবে পাৰফেক্ট হ'ব নোৱাৰা কাৰোবাৰ মনত যদি ভাল কাৰোবাৰ মনত বেয়া যাৰ মনত বেয়া তেওঁৰ মনত তুমি কেতিয়াও ভাল হ'ব নোৱাৰা সমাজে ভাল পাব বুলিয়ে তুমি নিজকে কিয় এটা বন্ধ কথা দেখিছা ওলাই অহা তাৰ পৰা এখন ধুনীয়া পৃথিৱীয়ে তোমাক হাত বাউলি মাতি আছে আমাৰ দিনক দিনে মাৰ্কেট টাউন পৰি আহিছে আৰু আমাৰ গাঁৱৰ মানুহে আমাক সন্দেহ কৰাত লাগি গৈছে এইবোৰ সকলো চাল্লা সেই ল'ৰাটোৰ বাবেই হৈছে তাক মই বৰবাদ কৰি দিম বৰবাদ বছ ফিনিছ কৰি দিওঁ নেকি এতিয়া নালাগে সময়ৰ হৰ সময়ত মাৰিব লাগিব মোক অলপ পইচা লাগিছিল কি কৰা পইচা সিদিনা লৈছিলাচোন এনে মাৰ্কেট বেয়া আৰু পইচা লাগে তোক কোনে মাতিছে চুপ কি কৰা পইচা নকলাচোন ভাইটিৰ বাৰ্থডে আহিছে তাক গিফ্ট দিবৰ বাবে নাই মোৰ তাত পইচা নাই মোক লাগিব বুলি কৈছো লাগিবই দাদা অঁ ভণ্টি ক মানে মোক অলপ টকা লাগিছিল কলেজৰ ফিজ দিব হৈছে অঁ ঠিক আছে লৈ ল'বি মৰমৰ ভনীয়েকৰ কাৰণে পইচা ওলাই আৰু মোক দিবৰ বাবে পইচা নোলায় হ'ব দিয়া বৌ মোক নালাগে হ'ব এতিয়া ইমোচনেল হৈ দেখুৱাব নালাগে মোৰ প্ৰণয়তে উশাহ মই বুলিলেই হেঁপাহ আছে জানুবই একেদৰে সুধিব খুজিছো যে মই আকাশ আজিকালি জান বাই হাঁহিব লৈছে নতুনকৈ যুঁজিব শিকিছে সময়ৰ গতিক নিজকে লৈ গৈ আছে বাৰ মুখত হাঁহিটো দেখিলে মোৰ বহুত ভাল লাগে এইবোৰ হৈছে কেৱল মনৰ কাৰণে সঁচাকৈ মন দাই বাক এটা নতুন জীৱন দিছে য'ত বায়ে সপোনবোৰ বিচাৰি পাইছে আশাবোৰ আঁকোৱালি ল'ব পাৰিছে সদায় এনেকৈ থাকক সিহঁতৰ মৰমবোৰ মন ময়ূৰী হয় বাছ বাছ কি হ'ল মাৰ বেমাৰ ডক্তৰে কৈছে মাক যদি আজি ভিতৰতে ড্ৰিংক নকৰোঁ
মা আৰু আমাৰ মাজত নাথাকে। এতিয়া মই কি কৰিব লাগে? মোক অলপ টকা লাগিছিল। এইটো বেংক পাইছ যে টকা লাগিলে এই দৌৰি আহিবি? যা ইয়াৰ পৰা যা। হৈ মন মন সি এটা ভাল খবৰ আছে অ'। কি ভাল খবৰ কচোন? মৌজাদাৰক পুলিচে নিলে আৰু আমাৰ ময়ূৰীৰ লগত যে মৌজাদাৰে এনেকুৱা কৈছিল সকলোৱে গম পালে। আমাৰ ময়ূৰীয়ে ন্যায় পালে। আৰে ময়ূৰী, তুমি কান্দিছা কিয়? ইমান এটা ভাল খবৰ, তুমি হাঁহিবহে লাগে। আজি আমাৰ সুখৰ দিন। আজি আমি সকলোৱে খানা খাম তেনেহ'লে। ময়ো খানা খাম। তই কিয় আহিছ? আচলতে বিতু, আমাৰ ময়ূৰীক ন্যায় দিয়া মানুহজনেই হৈছে এওঁ। এইটো মৌজাদাৰৰ কুকুৰটো নহয়নে? হয়। আৰে কান্দিছা কিয়? মাৰ বেমাৰ, যদি আজিৰ ভিতৰত এডমিট নকৰোঁ মা আৰু আমাৰ মাজত নাথাকে। ছাৰৰ তাকে গৈছিলোঁ পইচা খুজিবলৈ, ছাৰে নিদিলে। মই দিম সকলো টকা, কিন্তু তই মৌজাদাৰৰ সকলো কথা পুলিচৰ আগত ক'ব লাগিব। ক'ব পাৰিবিনে? কম। আৰু মোৰ লগত ঘটা ঘটনা সকলো মোৰ মোবাইলত প্ৰমাণ আছে। ধন্যবাদ দাদা, মোৰ মাৰ জীৱনটো বচোৱাৰ বাবে। ৰঙা ৰঙে সিঁদুৰীয়া বাখৰ যেন কপালতে উঠিছে প্ৰাণতে অচিনা আজিহে মুক্ত যেন পাইছোঁ, যেন এই পৃথিৱীখনৰ পৰা এক নতুন উপহাৰ পাইছোঁ। সুখ মনেৰে মই হাঁহিব পাৰিছোঁ। ময়ূৰী, তুমি যদি কেতিয়াবা মোক এৰি থৈ যোৱা। ধেত পাগল, মই কেৱল তোমাৰ। তুমি মাথো কথা দিয়া যে সময় সলনি হ'লেও তুমি কেতিয়াও সলনি নোহোৱা। মই কথা দিছোঁ, মন সদায় ময়ূৰী। গদালি তুমি পুৱাৰে খিৰিকী ভাকেৰে চুমাহি ফাগুনী প্ৰাণত আউলি বাউলি সপোনৰ চানেকি